নমস্কাৰ ৰাইজ, আজি প্ৰাণদিমদাৰ বিয়াৰ অভ্যৰ্থনা দিন আৰু তাকে আহিলোঁ এপাক। আৰু প্ৰাণদিমদা মানে কোন গম পায়, যিহেতু বাঁহী বজায়, বাঁহী বজাওক প্ৰাণদিমদা মানে তেখেতৰ পুৰণি মাটিত ঘৰ। আৰু আহি পেলাই দেখিলোঁ সেই একদম খুব ধুনীয়াকৈ তেওঁ বিয়া পেণ্ডেলটো সজাইছে। আৰু যিটো সময়ত আহিছোঁ মানে পূৰা একদম অতিথি আলহীয়ে ভৰি গৈছে আৰু তেখেতৰ বিয়াত পানী পুৰি খুৱাইছে ৰাইজ। আৰু চাহ একাপ খাই পেলাই মই ইফালে চালোঁ, এইফালে বকিয়ালৰ পৰা আহিছে মোৰ ক্ৰাছজনী। কি মৰম লাগে। তেখেতক লগ পাই গ'লোঁ, মনটো ভাল লাগি গ'লে। চাইফালে আমাৰ মনদীপ দাহঁতিও আহিছে আৰু আমাৰ এইফালে বাঁহী বজাই যে মনিদা ল'ৰাটো সিও আহিছে আৰু বাকী পৰিয়াল আহিছে। এইফালে প্ৰাণদিমদাৰ যিহেতু পৰিয়াল ঢেৰ আলহী অতিথি আহিছে, চাহ তাহ তামোল দিয়াত মানে পূৰা ব্যস্ত। এইফালে দৰা কইনাও পূৰা ব্যস্ত, যিহেতু মাত এষাৰ নিদিলে নহ'ব, অতিথি পূৰা। আমাৰ হাউতকৈ আহি ভোজনালয় পালেহি, তাতে দেখিছেনে মিঠাই পূৰা জিলিকি আছে একদম, আৰু পূৰা ব্যস্ততা ভোজনালয়টো। খাই বৈ আহি দৰা কইনাক মাত এষাৰ দিলোঁ। সকলোৱে কুশল কামনা কৰিব, প্ৰাণদিমদাৰ যেন যুগ্ম জীৱন সুখময় হয়। আৰু বাকী যিহেতু মোৰ দেৰগাঁৱত ভাওনা আছে, বোলো ওলাই দিব খাওঁতকৈ আৰু সন্ধিয়া হ'লেই যিহেতু। আৰু মোৰ বন্ধু শৰৎ আহি বাহিৰত বহি আছে গাড়ীত, মানে ভিতৰত যিহেতু গৰম, পূৰা বৰষুণ দি আছিলে, কিন্তু ঠাণ্ডা বতৰ, পটককৈ গৰম দি দিয়া কাৰণে এই অৱস্থা হৈছে, আহি বাহিৰত বহি থাকিবলগীয়া